বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ এটা অতি সহজতে গৰমত বনাই খাব পৰা কল আৰু গাখীৰৰ এটা অতি সুন্দৰ ৰেচিপি আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ। আহকচোন এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আমাক এই ৰেচিপিটোৰ কাৰণে লাগিব দুটা কল, কেইটামান কাজু, কেইটামান খিচমিচ আৰু প্ৰয়োজন অনুসৰি চেনি। এতিয়া আমি এটা মিক্সিৰ জাৰত ল'ব লাগিব, কিহেনেও আমি এটা পেষ্ট বনাব লাগিব। তাৰ বাবে মই প্ৰথমতে কল দুটা কাটি লৈছোঁ। আপোনালোকে নিজৰ পচন্দ অনুসৰি কলকেইটা কাটি ল'ব। মই এনেদৰেই কল দুটা কাটি লৈছোঁ। এতিয়া কলকেইটা কাটি হোৱাৰ পিছতেই মই যিকেইটা কাজু লৈছিলোঁ সেই কাজুকেইটা মই ইয়াত দি দিছোঁ আৰু কাজুকেইটা দিয়াৰ লগত তাৰপিছতেই মই খিচমিচকেইটাও দিছোঁ আৰু মই এতিয়া প্ৰয়োজন অনুসৰি চেনি দিম। ইয়াত মই প্ৰায় 3 চামুচমান চেনি ব্যৱহাৰ কৰিবলৈ ওলাইছোঁ। এয়া চাওক, আপোনালোকে দেখিছে মই ইয়াত 3 চামুচ চেনি ব্যৱহাৰ কৰিছোঁ আৰু এগিলাচ গাখীৰ দিছোঁ, কিয়নো আমাক পেষ্টটো বনাবলৈ গাখীৰৰ প্ৰয়োজন হ'ব। এতিয়া এইখিনি ধুনীয়াকৈ মিক্সিত এটা স্মুথ পেষ্ট বনাব লাগিব। এয়া চাওক, মই এটা বৰ স্মুথ পেষ্ট মিক্সিত বনাইছোঁ। এতিয়া আপোনালোকক মই এটা গিলাচত পৰিৱেশন কৰি দেখাম। চাওকচোন কিমান ধুনীয়া হৈছে পেষ্টটো। আৰু মই ইয়াত ফ্ৰিজত থকা গাখীৰ ব্যৱহাৰ কৰিছোঁ, কিয়নো আমাৰ গৰম বহুত বেছি পৰিছে ন, সেইটো কাৰণে মই ইয়াত ফ্ৰিজৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ পচন্দ অনুসৰি যিকোনো গাখীৰেই ল'ব পাৰিব। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। যদি আপোনালোকে ৰেচিপিটো ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।